হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? মই যাবলৈ ওলাইছোঁ আমাৰ এই কেম্পাছৰ হস্পিটেলত, নেক্সটৰ আমাৰ কেম্পাছৰ হস্পিটেলত। মোৰ গাটো মানে বহুত বেয়া লাগি থাকে, একদম মানে কিবা কিবি লাগি থাকে আৰু তাতে মই বুকুতে দুখ পালোঁ। তাৰপিছতে এয়া দুখ পোৱাৰ কাৰণে মানে বিষাই থাকে, সেইটোও মানে আজি ছাৰক দেখুৱাই আহোঁ। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিবচোন, মোৰনো কি হৈছে। গাটো মানে খুব কিবা এলাইচ লাগি থাকে, তাকে দেখুৱাই আহোঁচোন। চাই থাকিব, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এয়া মই আহি পালোঁ হস্পিটেল। এতিয়া মই এনেকৈ হস্পিটেলত আহি পালোঁ। তাৰপিছতে মোৰ কাৰ্ডখন ল'ব লাগিব ইয়াত। এয়া আমাৰ চুমু, তাই আমাক কাৰ্ডবিলাক উলিয়াই দিয়ে, ৰিচিপশ্যনিষ্ট হয়। আৰু এইফালে আছে পাৰ্থ ভাই। কাৰ্ডটো দিবাচোন দেই। কাৰ্ড নম্বৰ কিমান? 5086। এইবিলাকতে আমাৰ কাৰ্ডবিলাক থাকে, চবৰ এমপ্লয়ীবিলাকৰ থাকে, ফেমিলিবিলাকৰ থাকে। এয়া আমাৰ একদম পূৰা ধুনীয়াকৈ কাৰ্ড থাকে, কাৰ্ড নাম্বাৰ। এয়া তাৰপিছত এইফালে অলপ পৰিৱেশ দেখুৱাম। নাই নেকি পেৰি প্লাবিতা নাই? হয় ৰবীন্দা। ব্লগ বনাই আছে। কেনেকুৱা, ভালনে? ভাল ভাল। ঐ কাৰ্ডখন এবাৰ দেখুৱাওঁচোন। এইখন হ'ল মোৰ কাৰ্ড। ভাল ভাল, ঠিক আছে। এয়া মই যাম ছাৰৰ ওচৰত এতিয়া। এজন আছে, ওলালে আপুনি সোমাব পাৰিব। হয় নি? এয়া হ'ল ছাৰ। ভালনে ছাৰ? ভাল ভাল ভাল। অঁ, আপোনাৰ ছোৱালী দুজনী ঠিকে আছে? ঠিকে। অঁ, এয়া ছাৰৰ ছোৱালী দুজনী বহুত চোকা হয়। 2022ত ডাঙৰজনীয়ে মেট্ৰিক পাছ কৰিলে, 1 নম্বৰ নে কিমানতে মানে ষ্টেণ্ড নকৰিলে, বহুত চোকা হয়, 6টাত লেটাৰ পাইছিলে। ছাৰ বহুত ভাল, মই 97ৰ পৰাই ছাৰৰ ওচৰত ট্ৰিটমেণ্ট কৰি আছোঁ। বহুত ভাল হয় ছাৰ, বহুত মৰমীয়াল হয়। এয়া ছাৰৰ ৰুমটো অকণমান দেখুৱাইছোঁ। আপুনিও কওক কিবা এটা, আমাৰনো কি কি বেমাৰ হয়। মানে মোক যে তেনেকৈ প্ৰেইজ কৰিছে, তাৰ কাৰণে বৰ ভাল লাগিলে। হয় থেংক ছাৰ, ইউ। হয় ছাৰ, থেংক ইউ। আপোনাৰ ৰুমটো অকণমান দেখুৱাইছোঁ। এয়া আমাৰ মেডিকেল অফিচাৰ হয় ছাৰ, ডক্টৰ থানেশ্বৰ বৰা। থেংক ইউ ছাৰ। হেল্ল'। হাই, ভালনে? ভাল ভাল, তোমালোকৰ ভাল? ভাল ভাল। অঁ, প্ৰেছাৰটো চেক কৰিম। অঁ, প্ৰেছাৰটো চেক কৰি দিয়ক। এয়া মই প্ৰেছাৰটো চেক কৰিম। এইজনী একদম ধুনীয়া আমাৰ চিষ্টাৰ, একদম চুলিখিনি দীঘল দিওঁ। দেখিছে চুলি কিমান দীঘল তাই, বা তাই এতিয়া মোক প্ৰেছাৰ চেক কৰিব। ইমান গা বেয়া লাগি থাকে। ঠিক আছেনে? 130/80। এয়া মই ব্লাড টেষ্ট কৰিবলৈ আহিছোঁ। এইফালে মই দেখুৱাইছোঁ আমাৰ, এয়া হ'ল ডক্টৰ দিব্যজ্যোতি ওজা। কৈ দিয়াচোন তোমাৰ বিষয়ে অলপ। কি ক'ম?
এখেতে আমাৰ মানে ব্লাড টেষ্ট কৰে কি পেথলজিষ্ট হয় ন নে বায়'কেমিষ্ট্ৰি পেথলজিষ্ট হয় ন কৈ দিয়াচোন ভালকৈ মেডিকেল বায়'কেমিষ্ট্ৰি মেডিকেল বায়'কেমিষ্ট্ৰি আমাৰ ব্লাড টেষ্ট কৰে আৰু এইফালে এটা ভাইটি এটা আছে এইয়া নমস্কাৰ কি নাম ফিৰোজ কলিতা তেখেতেও মানে ব্লাড টেষ্ট কৰে আমাৰ এয়া ৰুমটো অকণমান দেখুৱাই দিছে কিমান ধুনীয়াকৈ থাকে আমাৰ ভাইটিহঁত এয়া এয়া ব্লাড দিছোঁ দেই বহুত ল'লা এয়া আমাৰ হস্পিটেলৰ চৌপাশ কি ধুনীয়া ধুনীয়া ডালিয়া ফুল ফুলিব লৈছে এয়া যোৱা বছৰে বহুত ফুলিছিলে ডাঙৰ ডাঙৰকৈ এইবাৰ ফুলিবহে আৰু ফুলিছে আৰু ফুলিবলৈ লৈছেহে এইবাৰ কি ধুনীয়া এয়া মই হস্পিটেলৰ পৰা ঘৰ আহি পালোঁ গাটো অলপ বেয়া মানে বুকুখনো বিষাই থাকে দুখ পালোঁ এদিন তাৰপিছতে গাটো বেয়া লাগি থকাৰ কাৰণে ছাৰে ক'লে চুগাৰটো চাই দিওঁ সেইকাৰণে ব্লাড দিলোঁ চুগাৰটো চাব প্ৰেছাৰটো বাৰু নৰ্মেলে আছে বুলি ক'লে গতিকে এইকেইটা টেষ্ট কৰি কি ওলায় আপোনালোকক জনাম বাৰু